হেল্ল' ইউটিউব ফ্ৰেণ্ডসকল, বলক ভিডিঅ'টো আৰম্ভ। হেল্ল' ফ্ৰেণ্ডছ, এইটো 2 মাহমানৰ আগত ঘটা এটা ঘটনা। আমাৰ ঘৰত কাম কৰা এজনী বৌ আছিল। ফিগাৰ একদম শ্লিম, অকল ৰংটো ক'লা, গাখীৰকেইটা ঢিলা আৰু ওলমি থকা। তেতিয়া গৰম দিন চলি আছিল। তাই ব্ৰা পিন্ধি নাহিল। তাইৰ নাম ডিম্পী হয়। তাই যেতিয়া চাফাই কাম কৰে তেতিয়া তাইৰ গাখীৰকেইটা লৰি থাকে। মই মনে মনে তাইৰ ফটো মাৰোঁ আৰু তাইৰ ফটো চাই চাই হাত মাৰোঁ। যেতিয়া তাই কাম কৰি আছিল, তাইৰ গাটো ঘামেৰে তিতি গৈছিল আৰু তাইৰ কাপোৰবোৰ গাত লিপটি খাই গৈছিল। তাইৰ মানুহটো আমাৰ ঘৰতে কাম কৰিছিল। ঘৰৰ মানুহ নাথাকিলে মই তাইক দেখুৱাই আণ্ডাৰ পেণ্ট পিন্ধি ঘূৰি ফুৰোঁ আৰু তাই মোক দেখি তলমূৰ কৰি দিয়ে। এনেকুৱা কৰি মোৰ বহুত মজা লাগিছিল। যেতিয়া মই বিচনাত বাগৰি মোবাইল টিপি থাকোঁ, তাই কাম কৰা চলেৰে আহি মোৰ ভৰিৰ আঙুলিটো তাইৰ পকেটত লগাই থয়হি। কেতিয়াবা ময়ো তাইৰ পকেটটোত মোৰ আঙুলিটো ঠেলি সোমাই দি এনেকুৱা প্ৰায় মই কৰি থাকোঁ। তাইৰ মতাটোৱে মদ খাই অকল শুই থাকে। এদিন তাই মোৰ ৰুমটোত চাফা কৰি থাকোঁতে মোৰ টেবুলত এটা কণ্ডম পেকেট তাই পাইছিল আৰু তাই পেকেটটো নিজৰ ব্ৰাৰ ভিতৰত লুকাই থৈছিল। মই মনে মনে তাইক চাই আছিলোঁ। কেইদিনমানৰ পিছত আমাৰ ঘৰৰ মানুহ মানে মা-দেউতা এদিনৰ কাৰণে বিয়া খাবলৈ গৈছিল আৰু মাক কৈ গৈছিল যে মোৰ ভাত কাম কৰা বৌৱে বনাই দিব। বৌ আহিলে মই খাবলৈ পানী এগিলাচ দিলোঁ আৰু তাই নিজৰ কামত লাগি গ'ল। অলপ পিছত মই তাইক এটা মজা খাবলৈ দিলোঁ। তাই ক'লে, কি হ'ল আজি বৰ মন কৰি দিছা দেখোন। মই ক'লোঁ, আপোনাক কিবা এটা ক'বলৈ আছে। তাই ক'লে, কোৱা আকৌ। মই ক'লোঁ, নাই আপুনি খং কৰিব। তাই ক'লে, কিয় খং কৰিম? মই ক'লোঁ, আপোনাক কৰিবলৈ মন গৈছে। তাই হাঁহি এটা মাৰি ক'লে, কি কৰিবলৈ মন গৈছে? মই ক'লোঁ, চুদিবলৈ মন গৈছে। তাই চক খাই মোক সুধিলে, তই মোক এনেকুৱা চকুৰে কেতিয়াৰ পৰা চোৱা? মই ক'লোঁ, যেতিয়াৰ পৰা আমাৰ ঘৰত কাম কৰিবলৈ আহিছে তেতিয়াৰ পৰা। তাই ক'লে, তই মোক কি ইমান ভাল দেখিলি? আৰুতো বহুত ভাল ছোৱালী আছে। মই সদায় আপোনাৰ গাখীৰৰ নিপুলকেইটা আৰু খোজ কাঢ়িলে আপোনাৰ পকেটটো যেনেকৈ হিলে দেখিলেই মোৰ চেক্স উঠি যায়। মই আকৌ ক'লোঁ, আপুনি মোৰ ইয়াৰ পৰা নিয়া। তাই ক'লে, তই সেইকেইটা নিয়া দেখিলি। কণ্ডমকেইটা কি কৰিলি? তাই ক'লে, সেইকেইটা শেষ হৈ গ'ল। মই ক'লোঁ, আপোনাৰ ল'ৰা-ছোৱালী নাই নেকি? তাই ক'লে, নাই, আমাৰ তাৰ কিবা বেমাৰ। ল'ৰা-ছোৱালী? মই ক'লোঁ, বেলেগৰ লগত কৰিব লাগে। তাই ক'লে, বদনাম হ'ব বুলিয়েই নকৰোঁ। মই ক'লোঁ, মই কৰি দিম, আপুনি প্ৰেগনেণ্ট নহয়। আৰু মই তাইক সাবটি ধৰি তাইৰ গাখীৰকেইটা পূৰা টিপিলোঁ। তাই মোৰ কণীটো চুই আছিল। মই তাইক বিচনালৈ লৈ গ'লোঁ আৰু বিচনাত বগৰাই তাইৰ গাখীৰকেইটা চুপি আছিলোঁ। তাই মোৰ কণীটো পেণ্টৰ পৰা উলিয়াই চুপি আছিল। মোৰ বীৰ্য তাইৰ মুখত পেলাই দিলোঁ। তাই গিলি দিলে। অলপ দেৰিৰ পিছত মোৰ মালটো আকৌ দাং খাই গ'ল। মই তাইক শুৱাই লৈ তাইৰ ভৰি দুটা দাঙি লৈ মোৰ কণীটো তাইৰ গিদাত সুমাই দিলোঁ। তাই আহ আহ উহ কৈ চিঞৰি দিছিল। মই পূৰা জোৰ জোৰকৈ তাইক চুদি আছিলোঁ। তাই আহ আহ আৰু জোৰে চুদ মোক আহ উহ জোৰকে জোৰকে এনেকৈ চিঞৰি আছিল। মই
ভাগৰি গৈছিলোঁ। তাই মোৰ তলত শুৱাই লৈ তাই মোৰ ওপৰত শুই লৈ মোৰ কণীটো তাইৰ গিদাখনত সোমাই ওপৰ তল কৰি আছিল। মোৰ মাল পানী তাইৰ গিদাত পৰি গ'ল। আমি বহুত দেৰি তেনেকৈ বিচনাত পৰি থাকিলোঁ। সেইদিনাখন মই তাইক 3 বাৰমান চুদিলোঁ আৰু তাইক ঘৰলৈ পঠাই দিলোঁ।